নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আনিছোঁ লগ্নফল সম্পৰ্কে। লগ্ন অনুসাৰে আপোনাৰ স্বভাৱ তথা প্ৰকৃতি কেনেকুৱা, আজি আপুনিও নিজেই জানিব পাৰিব যে আপোনাৰ লগ্ন কি। যদি আপুনি আপোনাৰ লগ্নটো জানে, তেতিয়াহ'লে আপোনাৰ স্বভাৱ তথা গুণাগুণ সম্পৰ্কে আপুনি ভালদৰে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। মেষ লগ্নৰ লোকসকল অতি অভিমানী হয়, গুণী হয়, কিন্তু বৰ খঙাল। আপোন মানুহৰ লগতেই সম্পৰ্ক ভালদৰে ৰাখিব নোৱাৰে, কিন্তু পৰৰ লগত, আনৰ লগত সম্পৰ্ক খুব ভাল আৰু নিজ পৰাক্ৰমেৰে যশস্বী হয় আৰু যশস্বী হ'বলৈ সদায় আপ্ৰাণ চেষ্টা কৰে। বৃষ লগ্ন অতিশয় গুণৱান আৰু ধনী হয়, গুৰুজনৰ ভক্ত, যুদ্ধপ্ৰিয়, পণ্ডিত হয়, বলৱান, কথা চহকী, মধুৰ ভাষী, লগতে বৰ শান্ত স্বভাৱৰ হয়। যদি আপোনাৰ মিথুন লগ্ন, তেনেহ'লে হয়তো আপুনি ভোগী, দানশীল, বহু পুত্ৰ আৰু মিত্ৰযুক্ত, গোপনে মন্ত্ৰণা কৰাটো, ধনী, সুশীল, ৰজাৰ আসন পাবৰ যোগ্য হয়। যদি আপোনাৰ লগ্ন কৰ্কট, তেনেহ'লে আপুনি মিষ্টান্ন প্ৰিয়, সাধু সৎ সংগী, বিনীত, কিন্তু আপোনাৰ বুদ্ধিটো কুটিল আৰু আপুনি পানীৰ সতে খেলাত পাৰ্গত, আসক্ত, বৰ বলী, কিন্তু অতি গম্ভীৰ আৰু দয়ালু স্বভাৱৰ হয়। আপোনাৰ যদিহে সিংহ লগ্ন, তেনেহ'লে আপুনি অতি পৰাক্ৰমী, ভোগী, অলপ পুত্ৰ কন্যা থকা, অল্পভোজী, প্ৰত্যুৎপন্নমতী আৰু বৰ অভিমানী হয়। যদিহে আপোনাৰ কন্যা লগ্ন, কাৰ্যত আপুনি বৰ নিপুণ, শ্ৰীমান, পণ্ডিত, মেধাৱী, স্ত্ৰী বিলাসপ্ৰিয়, বন্ধু ভক্ত আৰু সাত্বিক হয়, ভগৱানৰ প্ৰতি আস্থা তেওঁৰ বাৰুকৈ থাকে। যদিহে আপোনাৰ তুলা লগ্ন, আপোনাৰ হয়তো সুন্দৰ মুখ, ধুনীয়া, ৰাজপূজ্য, বিদ্বান, কিন্তু অতি কামুক, স্ত্ৰীধন ভোগী হয়, বিৰল দৰ্শন, শ্ৰেষ্ঠ হয়, কিন্তু বুদ্ধি শান্ত, বিষাদী, থলুৱা আৰু অতি ভীৰু হয়। যদিহে আপোনাৰ বিছা লগ্ন, আপুনি হয়তো বৰ খঙাল, অস্থিৰ, গুণী হয়, শাস্ত্ৰ কথাত অনুৰক্ত আৰু শত্ৰু দমনকাৰী হয়। যদিহে আপোনাৰ ধনু লগ্ন, আপুনি জ্ঞানী, ৰাজসেৱক, প্ৰতিজ্ঞাপালক, শুৱনি, কলাশাস্ত্ৰত অভিজ্ঞ আৰু ধনুৰ বিদ্যাত আপুনি বৰ পাৰ্গত হ'ব। যদিহে আপোনাৰ মকৰ লগ্ন হয়, তেতিয়াহ'লে অতি ধূৰ্ত, নিজ ইচ্ছামতে আপুনি কিন্তু কাম কৰি ভাল পাব, বহু সন্তাতিযুক্ত, অতি চতুৰ আৰু লোভীয়া। যদিহে আপোনাৰ কুম্ভ লগ্ন হয়, হয়তো আপুনি চঞ্চল চিত্ত, অতি প্ৰণয়ী, সদালাপী, পৰস্থিৰত, মৃদু কাৰ্যকাৰী,
আৰু মহাসুখী হয়। মীন লগ্ন কাৰ্যত দক্ষ, অল্পাহাৰী, অল্প স্ত্ৰীসংগ, স্বৰ্ণাদিৰ ৰত্নযুক্ত, চঞ্চল স্বভাৱৰ হয় আৰু নানা বাক্য ল্যাপত চতুৰ হয়। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে যাতে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকে, আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰেই কামনাৰেই ওম নমঃ শিৱায়।